মই আজি এটা নতুন বিষয় আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। সাম্প্ৰতিক ক্ষেত্ৰখনত লক্ষ্য কৰিলে দেখা গৈছে যে বৰ্তমান গ্ৰন্থ সমালোচনাৰ বিষয়টো কেৱল কিতাপ কেন্দ্ৰিক হৈ আছে, কিন্তু নব্য মাধ্যমসমূহৰ দ্বাৰাও এই গ্ৰন্থ সমালোচনা প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব পৰা যায়। বিশেষকৈ বৰ্তমান ইউটিউব হওক, ফেচবুক হওক বা হোৱাটছআপ, এই বিভিন্ন ধৰণৰ মাধ্যমসমূহৰ দ্বাৰাহে মানুহে সাহিত্যৰ বিষয়বস্তু জানিবলৈ বেছি আগ্ৰহী হৈ পৰিছে। গতিকে কেৱল যে আমি আলোচনী বা বাতৰি কাকত বা গ্ৰন্থৰ মাজতেই এই গ্ৰন্থৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থাটো যেন সীমাবদ্ধ নাৰাখোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি মই নতুনকৈ আৰম্ভ কৰিছোঁ গ্ৰন্থ সমালোচনাৰ বিষয়টো ইউটিউবৰ মাজেৰে জনসাধাৰণৰ মাজলৈ লৈ যোৱাটো। আজি প্ৰথমতে মই আপোনালোকৰ আগত এখন গ্ৰন্থৰ বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ, আৰু সেই গ্ৰন্থখনৰ বিষয়ে ইতিমধ্যে মই আপোনালোকে চাব পাৰিব, মই হাতখৰিত লিখিছিলোঁ। সেই গ্ৰন্থখন হৈছে আমাৰ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ আন্তৰিক হৃদয় আৰু চিন্তাগৃহৰ দস্তাবেজ। এই গ্ৰন্থখন পকাবন্ধা এখন গ্ৰন্থ, আৰু গ্ৰন্থখন অতি ধুনীয়াকৈ আটকটকাৰীকৈ বিভিন্ন ধৰণৰ প্ৰবন্ধৰ সমাহাৰেৰে লেখক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে লিখি উলিয়াইছে। মই সেই গ্ৰন্থখনৰ বিষয়ে আজি আপোনালোকৰ লগত আলোচনা কৰিম। ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ শেহতীয়াকৈ প্ৰকাশিত এখন গ্ৰন্থ হৈছে আন্তৰিক। প্ৰকাশকাল হৈছে নৱেম্বৰ 2017। 7টা ভাগত মুঠ বিভক্ত এই প্ৰবন্ধ সংকলনটিত মুঠ 60টা বিষয়ৰ মননশীল প্ৰবন্ধ সংকলিত হৈছে। সংকলনটিত সংকলিত প্ৰায়বোৰ প্ৰবন্ধই দেৱচৌধুৰীয়ে বাতৰি কাকতৰ সৈতে জড়িত হৈ থকা কালচোৱাতে ৰচনা কৰা। এইটো এটা লক্ষ্য কৰিবলগীয়া কথা। তেখেত যিহেতু নিয়মীয়া বাৰ্তা কাকতখনৰ লগত জড়িত হৈ আছিল সম্পাদক হিচাপে, আৰু তেতিয়াই সেই সময়ত তেওঁ বিভিন্ন ধৰণৰ চিন্তাকৰ্ষক লেখা মাজে মাজে বাতৰি কাকতত লিখিছিল, আৰু সেই একত্ৰ লেখাবোৰ তেখেতে এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে। পাতনিৰ পৰিৱৰ্তে জীৱনৰ এছোৱা কাল শীৰ্ষক আগ কথাতে লেখকে গ্ৰন্থখন লিখাৰ উদ্দেশ্য আৰু অৱসৰৰ পাছত নিজে কৰিবলগীয়া সম্ভাৱ্য কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱতাৰণা কৰি জীৱনটো নতুনকৈ বৰ্ণিল কৰাৰ কথা কৈছে। দেৱচৌধুৰীয়ে তেল উদ্যোগৰ পৰা অৱসৰৰ পাছত নিয়মীয়া বাৰ্তা কাকতৰ সৈতে 2 বছৰ সময় জড়িত হৈ পৰে। এইছোৱা সময়তে তেওঁ অসমৰ সমাজ সভ্যতা সাহিত্য সংস্কৃতিক নতুনকৈ সূক্ষ্ম দৃষ্টিৰে বিচাৰ বিশ্লেষণ কৰাৰ সুযোগ পাইছিল। এই সুযোগৰ আলম লৈয়ে তেওঁ লিখি উলিয়াইছে নিজৰ অভিজ্ঞ আৰু পৰিণত দৃষ্টিভংগীৰে কিছু আতিল আৰু প্ৰাসংগিক প্ৰবন্ধ, যিবোৰ তেওঁ কাকতখনত সেই সময়ত নিয়মিতভাৱে প্ৰকাশ কৰিছিল। বিষয় সম্পৰ্কীয় যথোপযুক্ত তথ্য, ঘটনাৰ সত্যাসত্য বিশ্লেষণ, সমালোচনা, পৰ্যালোচনা, জীৱন সম্পৰ্কীয় চিন্তা চেতনা, আৱেগ অনুভৱ আদিৰ সমাহাৰ ঘটিছে এই প্ৰবন্ধসমূহত। ক'ৰবাত যদি লেখকৰ ব্যক্তিগত অনুভৱ অনুভূতিয়ে বিশেষ স্থান পাইছে, কোনোবা এটা প্ৰবন্ধত আকৌ গভীৰ বিশ্লেষণ, পৰ্যালোচনা, অধিকাৰ, স্বাভিমানৰ প্ৰশ্নই স্থান পাইছে। কোনোবা এটা প্ৰবন্ধত গদ্যশৈলীত যদি কাব্যিকতা আৰু অতীত ৰোমন্থনে স্থান পাইছে, কোনোবা এটাত আকৌ সহজ সৰল বৰ্ণনাশৈলীৰ লগতে ভৱিষ্যতৰ স্বপ্ন বাস্তৱে স্থান অধিকাৰ কৰিছে। সেইদৰে বহুকেইটা প্ৰবন্ধত লেখকে আত্মজীৱনীৰ দৰে নিজৰ জীৱনৰ হাঁহি, বিষাদ, সুখ দুখ, ব্যক্তিগত অনুভৱ অনুভূতি আদিক লিপিবদ্ধ কৰিছে। লক্ষণীয় যে এই অনুভৱ অনুভূতিবোৰ বহু সময়ত একান্ত ব্যক্তিগত যেন লাগিলেও তাৰ মাজতে ব্যক্তি সমষ্টিয়ে সাৰ্বজনীনতাবোধ বিচাৰি পাব। লেখকে 2-এটা প্ৰবন্ধত নিজস্ব দৰ্শনৰ সাঁচতে জীৱন জগত, সমাজ, ব্যক্তি বিশেষ আদিৰ বিষয়ে যথাৰ্থভাৱে আলোচনা কৰিছে। আলোচনাৰ বিষয়বোৰৰ বিশেষত্ব এয়ে যে সংকলনটোত পঢ়ুৱৈয়ে পূৰ্বতে নজনা বা নুশুনা অসমীয়া সমাজ জীৱনৰ বহুকেইজন বৰেণ্য ব্যক্তিৰ সামাজিক অৱদানৰ বিষয়ে জানিবলৈ সক্ষম হ'ব, আৰু ৰচনাসমূহত তেওঁ পাণ্ডিত্যৰ প্ৰতিফলিত হোৱাতকৈ স্বতঃস্ফূৰ্ত ভাষা আৰু আৱেগ অধিক পৰিলক্ষিত হয়, বা সেই ধৰণে কামবোৰ তেওঁ কৰিছে। হয়তো বাতৰি কাকতৰ পঢ়ুৱৈক উদ্দেশ্য কৰি লেখাসমূহ প্ৰস্তুত কৰা বাবেই লেখকে অতি সহজ সৰল ভাষাৰ প্ৰয়োগ কৰিছে। ৰচনাসমূহে পঢ়ুৱৈক ভাবিবলৈ যেনেদৰে বাধ্য কৰিব, তেনেদৰে পঢ়ুৱৈক আত্মশুদ্ধিৰ এটা পথ বিচাৰি ল'ব পৰাৰো সমল দিব। সংকলনটোৰ প্ৰবন্ধসমূহত আক্ষেপ আৰু হতাশা আছে, কিন্তু সেইদৰে ব্যক্তি বিশেষৰ গৌৰৱগাথা, আস্থা, বিশ্বাস আৰু নতুন প্ৰজন্মৰ বাবে এক সুন্দৰ পথৰ সন্ধান দিছে। এক অবিস্মৰণীয় শোক সপ্তাহৰ স্মৃতি ভূপেন দা শীৰ্ষক ৰচনাত লেখকে ভূপেন হাজৰিকাক ঈশ্বৰ ৰূপত অংকন কৰিছে। হাজৰিকাৰ জীৱনজোৰা সাধনা, সৃষ্টিৰাজিৰ বিশালতাই যেন এজন জীৱন্ত ঈশ্বৰ, সেই কথা লেখকৰ মানসপটত চিত্ৰায়ন কৰিছে। সেই ধৰণৰ এক আৱেগ আৰু উচ্ছ্বাস ৰচনাখনত দেখা পোৱা যায়। মোৰ মনৰ মানুহ ৰচনাতে লেখকে লিখিছে গান্ধী আৰু দালাই লামাৰ বিষয়ে।
দালাই লামাৰ কৰ্ম আৰু জীৱন সম্পৰ্কে লেখকৰ সূক্ষ্ম দৃষ্টিভংগী এই ৰচনাত প্ৰকাশ পাইছে। চীনৰ বৰ্বৰতা আৰু অন্যায়ৰ বিৰুদ্ধে শান্তিৰে প্ৰতিবাদ কৰা বৌদ্ধ ধৰ্মগুৰু দালাই লামাৰ জীৱনৰ বহুতো গুৰুত্বপূৰ্ণ কথাও এই ৰচনাত বৰ্ণনা কৰা হৈছে। লেখকে সংকলনটিত জ্ঞান বিজ্ঞানৰ পৰা আৰম্ভ কৰি সাহিত্য, সমাজ, সংস্কৃতি আদি প্ৰতিটো বিষয়কে স্বকীয় গদ্যশৈলীৰে সকলো শ্ৰেণীৰ পঢ়ুৱৈৰ বোধগম্য হোৱাকৈ দাঙি ধৰিছে। বিশ্ব সাহিত্যৰ বহু প্ৰাসংগিক গ্ৰন্থৰ প্ৰবন্ধবোৰৰ প্ৰসংগও তেওঁ প্ৰবন্ধবোৰৰ মাজত আছে। জ্ঞান তৃষ্ণাৰ আনন্দ শীৰ্ষক ৰচনাত তেওঁ আইনষ্টাইনৰ জীৱনৰ বহু নতুন তথ্য পঢ়ুৱৈৰ সমাজৰ আগলৈ লৈ আহিছে। লেখকে নতুন প্ৰজন্মটোক বিজ্ঞান আৰু বৈজ্ঞানিক মানসিকতাৰে সমৃদ্ধ হোৱাটো বিচাৰে। সেয়েহে তেওঁ উল্লেখ কৰিছে যে নতুন প্ৰজন্মৰ বাবে শিক্ষা আৰু বৌদ্ধিক চিন্তা চৰ্চাৰে কৰিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কামটো হ'ল ন জ্ঞানৰ প্ৰতি তেওঁলোকৰ মনত তৃষ্ণা জগাই তোলা। যেতিয়ালৈকে জ্ঞান তৃষ্ণা নিবাৰণৰ মাজত নিহিত হৈ থকা আনন্দ তেওঁলোকে আৱিষ্কাৰ কৰিব নোৱাৰিব, তেতিয়ালৈকে ভোগবাদে সৃষ্টি কৰা স্থূলতাৰ মাজত আনন্দ সন্ধান কৰাৰ পথা তেওঁলোক বিৰত ৰখাটো সম্ভৱ নহয়। গতিকে এয়া হৈছে গ্ৰন্থখনৰ কিছু সাৰাংশ, আৰু যথেষ্ট সংখ্যক কথা গ্ৰন্থখনৰ বিষয়ে মই সাক্ষৰে লিখিবলৈ চেষ্টা কৰিছিলোঁ। মুঠতে আমি এই কথাটো ক'ব পাৰোঁ যে ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীৰ গ্ৰন্থ পঢ়ি মানুহে নিজক বিচাৰি চোৱাৰ সুবিধা পাব। তেওঁ অতি সহজ সৰল কৰি লিখিছে, গ্ৰাম্য স্তৰৰ পাঠকৰ কাৰণে লিখিছে। বৌদ্ধিক পাণ্ডিত্য দেখুৱাতকৈ তেওঁ জনসাধাৰণে যাতে সেই গ্ৰন্থখন পঢ়ি নিজাকৈ কিছু উপলব্ধি কৰিব পাৰে, নিজাকৈ কিছু ভাৱ ভাষা প্ৰয়োগ কৰি পেলাই নিজেও সাহিত্য ৰচনা কৰিব পাৰে, নহ'লে জীৱনটোকে হ'লেও যাতে সমৃদ্ধ কৰিব পাৰে, সেই ধৰণৰ চিন্তা চৰ্চা গ্ৰন্থখনত আছে। আৰু এনেধৰণৰ প্ৰাসংগিক গদ্য সাহিত্যৰ গ্ৰন্থসমূহে অসমীয়া ভাষাটোৰ যি মূল কালিকা শক্তি বা অসমীয়া ভাষাটোৰ বা অসমীয়া সংস্কৃতিটো ভৱিষ্যত কাললৈ লৈ যোৱাত সহায় কৰিব। গতিকে ইয়াৰ পৰৱৰ্তী সময়ত মই আন এখন গ্ৰন্থৰ বিষয়ে ক'বলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।